চিপাঝাৰৰ ধলপুৰ গৰুখুটিত উচ্ছেদ কাণ্ডক লৈ হাথিঙিমাৰী জিলা AIUDFৰ মৌন প্ৰতিবাদ। ভুক্তভোগী পৰিয়ালক চৰকাৰী সাহায্য প্ৰদানৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান। আজি ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সদৰ হাথিঙিমাৰী জিলা উপায়ুক্তৰ সন্মুখত মানকাছৰ জিলা AIUDFে চিপাঝাৰৰ ধলপুৰ গৰুখুটিৰ ঘটনাক লৈ মৌন প্ৰতিবাদ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক চৰকাৰী সাহায্য প্ৰদানৰ দাবীত জিলা প্ৰশাসনৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে আজিৰ দিনৰ প্ৰায় 1:30 মানকাছৰ জিলাৰ AIUDFৰ সভাপতি নজমুল আৰপিনৰ নেতৃত্বত শতাধিক AIUDFৰ নেতা কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰে। চিপাঝাৰ সমষ্টিত ধলপুৰত যি উচ্ছেদ অভিযান হৈছে সেই অভিযানৰ আমি বিৰোধিতা কৰা নাই, কিন্তু ইলিগেলভাৱে যি উচ্ছেদ অভিযান হৈছে তাৰ বিৰোধিতা কৰিছোঁ। যে আমাৰ দাবী আছে যে পুনৰ আগতীয়াকৈ সংস্থাপন দিয়াৰ পিছত মানুহবিলাকক এটা সংস্থাপন দিয়াৰ পিছত যদি ইহঁতক উচ্ছেদ কৰিল হয় আমাৰ ক'বলগীয়া একো নাই। এজন ফটোগ্ৰাফে যেনেকৈ লাঠিয়ে লাঠিয়ে মৃত্যু মানুহৰ ওপৰত জঁপিয়াই পৰিছিল তাৰ ওপৰতো আমাৰ বিক্ষোভ যিহেতু নাটকীয়ভাৱে তাক ধৰিছে তা আমি তাৰ ফাঁচীৰ দাবী কৰিছোঁ। হাথিঙিমাৰীৰ ভীমাপাৰাস্থিত বিধায়ক আমিনুল ইছলামৰ আৱাসগৃহৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ এক মৌন সমদল উলিয়ায়। সমদলটো হাথিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আহি মৌন প্ৰতিবাদ কৰে। ইয়াৰ পাছত জিলা প্ৰশাসনৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনৰ জৰিয়তে গৰুখুটি কাণ্ডৰ নিন্দা কৰি ভুক্তভোগী পৰিয়ালক চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনোৱা হয়। তদুপৰি আগন্তুক দিনত চৰকাৰে কোনো স্থানত এনে উচ্ছেদ অভিযান চলালে আগতীয়াকৈ ৰাইজক জাননী দিয়াৰ লগতে এনে ভূমিহীন লোকক পুনৰ স্থাপনৰ ব্যৱস্থা কৰাৰ পাছতে উচ্ছেদ কৰাৰ দাবী জনায় মানকাছৰ জিলাৰ AIUDFে। দক্ষিণ শালমৰাৰ পৰা জাহাংগীৰ আলমৰ ৰিপৰ্ট, TT নিউজ অসম। জানে যে আজি আমি ইয়াত প্ৰতিবাদ কৰিব আহিছোঁ যে চিপাঝাৰত যিটো ঘটনা ঘটিছে উচ্ছেদৰ নামত, তাতে উচ্ছেদ কৰা হৈছে বহুত পুৰণা বস্তিত থকা মানুহক উচ্ছেদ কৰা হৈছে। বহুত পুৰণা প্ৰতিষ্ঠান তাতে আছিল, প্ৰতিষ্ঠান আছিল, মন্দিৰ আছিলে, মছজিদ আছিলে, মাদ্ৰাছা আছিলে, এইবোৰ ভাঙি দিয়া হৈছে আৰু তাতে গুলীবৰ্ষণ কৰা হৈছে অন্যায়ভাৱে। 2জন মানুহক হত্যা কৰা হৈছে। তাৰ প্ৰতিবাদত আমি আজি আহিছোঁ আমাৰ দক্ষিণ শালমৰা মানকাছৰ উপায়ুক্ত ছাৰৰ ওচৰত। উপায়ুক্ত ছাৰৰ মাধ্যমে আমি মেমৰেণ্ডাম দিছোঁ। আমি এই মেমৰেণ্ডাম গভৰ্ণৰ ছাৰক দিবলৈ আহিছোঁ। গতিকে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ এই কাৰ্য বন্ধ কৰিব লাগে আৰু ইতিমধ্যে যিহঁতৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল তেওঁলোকক কমেও 20 লাখ টকা ক্ষতিপূৰণ দিব লাগে আৰু যিহঁতৰ জান গ'ল প্ৰাণ নিলে ইহঁতক কমেও 10 লাখ টকা দিব লাগে আৰু যিহঁতৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে ইহঁতক কমেও খেতি কৰি থকাৰ কাৰণে 6 বিঘা মাটি দিব লাগে আৰু যিহঁতৰ বাৰী ঘৰ ভাঙি দিয়া হৈছে ইহঁতক কমেও 1 বিঘা মাটি দিব লাগে আৰু এই ধ্বংসলীলাখিনি বন্ধ কৰিব লাগে। যাৰ কাৰণে আমি মৌন প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। আমি AIUDFৰ ফালৰ পৰা এইটো গৰিহণা দিছোঁ, চৰকাৰক আমি গৰিহণা দিছোঁ। চৰকাৰক লগতে অনুৰোধো জনাইছোঁ যাতে এইবোৰ কাৰ্যৰ পৰা তেখেতসকলে দূৰত থাকে, মানুহক যাতে শান্তিত থাকিব দিয়ে। চৰকাৰ হৈছে চৰকাৰে ৰাইজৰ কাৰণে চৰকাৰ হৈছে, ৰাইজৰ সুবিধাৰ কাৰণে চৰকাৰ হৈছে, ৰাইজক সুবিধা দিয়াৰ কাৰণে চৰকাৰ বনোৱা হৈছে। গতিকে চৰকাৰ যাতে ৰাইজক সুবিধাৰ কথাখিনি চিন্তা কৰে, ৰাইজক যাতে কোনো অসুবিধাত নেপেলায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।